ক'ত সংঘটিত হৈছে এই ঘটনা চৰকাৰী বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি বিদ্যালয়ৰ শ্ৰেণীকোঠাত পাঠদান কৰিবলৈ গৈ শিক্ষকে ভাঙিলে টেবুল বিদ্যালয়খনৰ চৌহদত গাঁওবুঢ়াকো প্ৰহাৰ কৰাৰ চেষ্টা কৰিলে শিক্ষকৰ উদণ্ড পুত্ৰই প্ৰধান শিক্ষক হোৱাৰ প্ৰতিযোগিতাত নমাৰ বাবেই দৰঙৰ বানাইকুছি মজলীয়া বিদ্যালয়ত এই উত্তপ্ত পৰিস্থিতি বিদ্যালয়খনৰ দ্বিতীয় শ্ৰেণীত পাঠদান কৰিবলৈ গৈ গজেন কলিতা নামৰ শিক্ষকজনে গুৰিয়াই ভাঙিলে টেবুল গজেন কলিতাৰ কাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতেই বিদ্যালয়খনত উপস্থিত হয় বহু লোক উপস্থিত হয় গাঁওবুঢ়াও আৰু তাৰ পিছতেই টেবুল ভঙা শিক্ষকজনৰ উদণ্ড পুত্ৰ ৰাজদীপ কলিতাই গাঁওবুঢ়া ধনপতি বৰুৱাক টাঙোনেৰে চেষ্টা চলালে প্ৰহাৰ কৰাৰ অভিযোগ তুলিছে গাঁওবুঢ়াকে ধৰি গাঁওবাসীয়ে ভাঙাটো হয় আৰু দেখি না আপোনালোকে গৰমক দেখিছে নাই মোক মই গাঁওবুঢ়া এটা হৈ পেলাই ল'ৰাটো কেনেকৈ খেদি আহে আপোনালোকে দেখিছে এই গৰম এই উত্তেজিত মানুহ ৰুচিত কথা সদায় নাই আৰু শিক্ষকবিলাকে দেৰিকৈ অহাটো সত্য যে তেওঁলোকে টাইমমতে স্কুলত নাহে আকৌ আহে 1 ঘণ্টা 2 ঘণ্টামান পৰে আকৌ গুচি যায় আগভ্যন্তৰী বহুত খেলি মেলি ছাত্ৰ তেওঁৰ কাৰণে 17জন ছাত্ৰ ছাত্ৰী গুচি গৈছে ইয়াৰ পৰা গজেন কলিতাৰ কাৰণে বুলি কৈছে তেখেতে এইটো প্ৰতিক্ৰিয়া মই থানাত দিম এতিয়া মই ল'ৰাটো কৈ দিম কাৰণ মইতো একো বেয়া কথা কোৱা নাই তাৰ বিষয়ে একোৱে কোৱা নাই মই আপোনালোকৰ মাতা বুলি সেইটো মিছা কথা স্কুলত তুমি প্লেন কৰা সেইটো কথা মিছা কথা মোক তেওঁলোকে মাতিছে কাৰণে মই আহিছোঁ বিদ্যালয়খনৰ প্ৰধান শিক্ষক দানেশ্বৰ হাজৰিকাৰ অৱসৰ গ্ৰহণৰ বাবে আছে মাথোন কেইটামান মাহ যাৰ বাবে এতিয়াৰ পৰা আৰম্ভ হৈছে সহ শিক্ষকসকলৰ মাজত কোন হ'ব প্ৰধান শিক্ষক তাৰ এই প্ৰতিযোগিতা 54জন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়খনত বৰ্তমান নিযুক্ত হৈ আছে 8 গৰাকী শিক্ষক আৰু এই শিক্ষকসকলৰ মাজতেই চলিছে প্ৰধান শিক্ষক হোৱাৰ প্ৰতিযোগিতা বিদ্যালয়খনত শিক্ষাদানৰ বিপৰীতে মদ মাংসৰ ভোজ চলাৰ অভিযোগ উত্থাপন হৈ আহিছে ইয়াৰ মাজতে ছাত্ৰ ছাত্ৰীকো মধ্যাহ্ন ভোজনৰ খাদ্য যোগান নধৰাৰ অভিযোগ স্থানীয় ৰাইজৰ আনহাতে বিদ্যালয়খনত সময়মতে শিক্ষক উপস্থিত নোহোৱাৰো অভিযোগ দীৰ্ঘদিনীয়া 1 নম্বৰ দুৰ্নীতিকৰণ এই স্কুলখনে বুলি ক'ব লাগিব উদ্ভণ্ডালী ভাৱটো বেছি আছে অলপতে এটা ডাঙৰ খানা হৈ গৈছে পঠা কাটিছে ইয়াত কলা পঠাই দি খাইছে এটা ষ্টাফে খাইছে আৰু কোনে খাব আমিতো নাহোঁ ইয়াত খাবলৈ এইখন মোৰ মতে তালা লগালেও ভুল নহয় যিহেতুকে ল'ৰা ছোৱালী নোহোৱাই হৈছে মোক খঙো উঠিছে তাৰমানে টেবুলখন ভাল কৰাৰ কথা কৈ থকা হৈছে কিন্তু নকৰে প্ৰশাসনিক দিশ একেবাৰে নাই আৰু আপোনালোকে যিটো কথা কৈছে প্ৰধান শিক্ষকৰ প্ৰতিযোগিতা চলা বুলি মই এইটো বুলি মই নাভাবোঁ গজেন কলিতাই বহুত লাই পাই গৈছে আপুনি কোনো কথাই নামাতে এজন হেডমাষ্টাৰ হিচাপে মই যিমানখিনি ৰেগুলাৰ হ'ব লাগিছিল বা যিমানখিনি কঠোৰ শাসন কৰিব লাগিছিল স্কুলখনত সেই ক্ষেত্ৰত মোৰ অকণমান কিবা এটা ড্ৰবেক আছে বিদ্যালয়খনত চলা শিক্ষকৰ এনে ময়মতালিত অতিষ্ঠ হোৱা গাঁওবাসীয়ে সমগ্ৰ ঘটনাৰ বাবে তদন্তৰ দাবী জনাইছে মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত নিউজ 18 অসম নৰ্থ ইষ্ট